নমস্কাৰ, মই আছোঁ সুন্দৰ এখন পথাৰত। ধান পকিছে ৰাইজৰ। পথাৰলৈ আহিলে অকণমান পথাৰ চাবলৈ। চাওকচোন কি সুন্দৰ লাগিছে আৰু আমাৰ অতিকে ভাল। আমাৰ ঘৰৰ অলপ ওচৰতে এখন পাহাৰ আছে। নিচেই কাষতে এখন পাহাৰ আছে। মোৰ ঘৰৰ পৰা 10 মিনিটৰ দূৰ। আৰু যিসকলে নাজানে কৈছোঁ, মোৰ ঘৰ ধেমাজি ডিষ্ট্ৰিক্টত হয়। আমি এটা গাঁৱলীয়া পৰিৱেশৰ ল'ৰা গাঁৱৰ। গতিকে ঘৰলৈ যেতিয়া আহোঁ, অকণমান হ'লেও পথাৰলৈ ওলাই আহোঁ, কিবা এটা ভাল লাগে। চব এখন পাহাৰখন অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ৰাইজৰ এয়া খেতি বাতি কৰিছে মানুহে। গতিকে ধাননি পথাৰখনো অকণমান চালোহি, লগতে আপোনালোককো দেখুৱাবলৈ অকণমান চেষ্টা কৰিলোঁ। ইয়াত ধান পকিছে এতিয়া ৰাইজৰ। গতিকে ইমানেই আছিলে আজি ভিডিঅ'টো, বিশেষ একো নহয়। যদি ভাল লাগে লাইক এটা কৰিব, আৰু চেনেলৰ যদি নতুন, আকৌ এবাৰ কৈছোঁ, মিষ্টাৰ লাটু মনি ব্লগ চেনেলটোত যদি নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। সকলোকে থাকিলে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা।